বাইদেউকে মোক দুটা খাই মন্দিৰত যাব ওলাইছোঁ এয়া এফালে বাইদেউ ওলাইছে যাব আজি শিৱৰাত্ৰি পূজা সকলোকে শিৱৰাত্ৰি পূজাৰ শুভেচ্ছা জনালোঁ এতিয়াহে যাম আমি আৰু মন্দিৰত হ'ব টিপছিলো শিৱৰাত্ৰি কি খবৰ কুঞ্জলিকা কি খবৰ আজি শিৱৰাত্ৰি শুভেচ্ছা দিলোঁ তাৰপিছত আমি লাড়ু বনাই আছোঁ লাড়ু বনাই এইফালে এতিয়া ইতিমধ্যে লাড়ু হৈছে আৰু লাড়ু আমাৰ ইয়াৰ মানুহ এটা এইফালে ওচৰৰে আয়তীসকলে এয়া পকা মিঠৈ বনাই আছে পকা মিঠৈ মানে কি জানানে এয়া পিঠাগুড়ি গাখীৰ চুৰা এনেকৈ বনোৱা এবিধ লাডু হয় শিৱৰাত্ৰি পূজাত বনাই এয়া খুব ধুনীয়া লাগে পকা মিঠৈ খাই আৰু ইফালে তেওঁলোকে সেয়া বনাই আছে ভোগ খুৱাব আজি ভিডিঅ'টো ইমানেই আছিল যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ পেজটো ফ'ল' কৰিব আৰু যদি মোৰ ইউটিউব চেনেলত চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ মহাদেৱে সকলোৰে মংগল কৰক তাৰে কামনা কৰি আজিলৈ আহিছোঁ ধন্যবাদ।